আৰক্ষী ৰাইড অফ ৰাইড বাইক ৰেলী কৰি IPS আনন্দ মিশ্ৰৰ দল আহি উপস্থিত হ'ল ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। যোৱা 30 এপ্ৰিল তাৰিখে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ধুবুৰীৰ পৰা শুভাৰম্ভণি কৰা ৰাইড অফ প্ৰাইড বাইক ৰেলী কৰি আজি সন্ধিয়া IPS আনন্দ মিশ্ৰৰ নেতৃত্বত অহা অসম আৰক্ষীৰ গৌৰৱ যাত্ৰা দল ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়। অসম আৰক্ষীৰ গৌৰৱ যাত্ৰা দল ধেমাজি আহি পোৱাৰ পিছতে ধেমাজি বিভিন্ন দল সংগঠনৰ লগতে প্ৰতিষ্ঠিত ব্যৱসায়ীসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা স্বাগতম সভাত ধেমাজি আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অতিৰিক্ত আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ কুমাৰ শইকীয়া, আটাচু কেন্দ্ৰীয় সমিতিৰ যুটীয় সম্পাদক চাও মনোজ গগৈ, AJYP কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, AJYCP ধেমাজি সমিতিৰ বিষয়ববীয়াসকল, আৰক্ষীৰ বিষয়াসকলৰ লগতে ধেমাজি বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। 30 এপ্ৰিলৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলী মুঠ 8টা দিনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অৰ্থাৎ ৰাজ্যখনৰ মুঠ 25খন জিলা সামৰি 2055 কিলোমিটাৰ পথ অতিক্ৰম কৰা হ'ব বুলি জানিবলৈ দিয়ে। আপোনালোকে জানে ৰাইড অফ ৰাইড ধুবুৰীৰ পৰা আৰম্ভ হৈছিল আৰু অসম পুলিচক যিটো প্ৰেচিডেন্স কালাৰ প্ৰদান কৰা হ'ব তাৰ লগত সংগতি ৰাখি যাত্ৰাটো আৰম্ভ কৰিছিলে। এই যাত্ৰা আজি আহি ধেমাজিত উপস্থিত হৈছে আৰু ইয়াত যোনটো আমাৰ চেৰিমনিয়েল প্ৰগ্ৰেম আছিল ফ্লেগ হেণ্ডিং অভাৰ ইতিমধ্যে হৈ গৈছে আৰু আমাৰ ফালৰ পৰা ধেমাজি আৰক্ষীৰ ফালৰ পৰা ধেমাজি ৰাইজৰ হৈ মই আমাৰ আসাম পুলিচ আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ এই একেই স্পিৰিটত তেওঁলোকে তেওঁলোকৰ যাত্ৰাটো শেষ কৰি গুৱাহাটীত সময়মতে। ইনফেক্ট এতিয়া আমি 17খন জিলা 17 জিলা আৰু 9খন জিলা বাকী আছে আৰু এইটো প্ৰথম স্থাপন এটা মণ্ডলৰ নিজে ৰাইড লৈ ফ্লাগ কৰিছে আৰু একদম স্পিৰিটেড ৰূপত এইটো দিছে। প্ৰত্যেক জিলা যেনেকুৱা ক্ৰছ কৰি আহিছোঁ প্ৰত্যেক SP তাত এড কৰিছে স্পিৰিটত ইমানকৈ ভাল পাৰ্টিচিপেশ্যন পুলিচৰ ফালদি আছে আই কেনট এক্সপ্লেইন যোনে চাইছে হেনে যায়। প্লাছ মানুহ ইয়াত আমাৰ চিভিল পপুলেশ্যন বহুত বেছি পাৰ্টিচিপেট কৰিছে, আমাৰ ইউথ পাৰ্টিচিপেট কৰিছে, লোকেল পিপল পাৰ্টিচিপেট কৰিছে আৰু এটা বহুত ভাল পাইছোঁ এটা যি বস্তুটো আমি ফ্লেগটো লৈ গৈছোঁ মানুহ মানে গাড়ী দিয়া নামি যে ফ্লেগক চেলুট কৰিছে না দিছ ইজ দ্য বেষ্ট চাইড। নিজে ইমান গৰ্ব হ'ল অসম আৰক্ষীৰ আমি এটা পাৰ্ট আছোঁ। তো সেই যে ফিলিং লৈ আমি আজি ৰঞ্জন ছাৰ আছোঁ কি ইয়াত ইমান ভাল অৰ্গেনাইজ কৰিছে পুৰা প্ৰগ্ৰাম আমি বহুত লেট পাইছোঁ ইয়াত ইমান ভালকৈ মানে ইট লুকছ লাইক মৰ্নিং 10 AM নট বাই 9-10 PM। তো ইমান ভালকৈ মানে ইট শ্ব'জ দ্য স্পিৰিট ধেমাজিৰ কি কণ্ট্ৰিবিউশ্যন আছে ধেমাজিৰ কি কণ্ট্ৰিবিউশ্যন আছে যে প্ৰেচিডেন্স কালাৰ আমি অসমৰ আৰক্ষী পাইছে। তো ডেফিনেটলি উই ৰিয়েলি চেলিব্ৰেট দ্য স্পিৰিট অফ ধেমাজি আৰু বিচাৰোঁ কি আপোনাৰ মাধ্যমত ধেমাজি প্ৰত্যেক মানুহ এইটো গম পাব যে অহা 10 তাৰিখত অসম আৰক্ষীক প্ৰেচিডেন্স কালাৰ দিয়া বস্তু কৰা হ'ব য'ত আমাৰ অনাৰেবল ইউনিয়ন হোম মিনিষ্টাৰ ছাৰ নিজে ৰিপ্ৰেজেণ্ট কৰিব আমাৰ মহামহিম ৰাষ্ট্ৰপতিক আৰু অসম আৰক্ষী সেইদিন পৰা এটা নতুনকৈ এটা স্বৰূপত আহিব এণ্ড ইট উইল বি এষ্টাব্লিছ দ্যাট আসাম পুলিচ ইজ ওৱান অফ দ্য বেষ্ট অৰ্গেনাইজেশ্যন। আজি যাত্ৰাটো ক'ৰ পৰা আৰম্ভ হৈছে আৰু কাইলৈ আজি আমি তেজপুৰ দিয়ে আৰম্ভ কৰিছোঁ আৰু ধেমাজিত আজি ষ্টপন অহাকালি আমি চদিয়া পামগৈ তিনিচুকীয়া হৈ চদিয়া আৰু তাত কিউকি এণ্ড টু এণ্ড আছে তো তাত অলপ আছে কাম তাৰপিছত আকৌ চদিয়া দি ওলাই ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ
তেওঁ শিৱসাগৰ যোৰহাট এনেকুৱা হৈ গোলাঘাট নগাঁও মৰিগাঁও হৈ আমি তাত গৈ পাম এই যাত্ৰাত আপোনাৰ অনুভৱ দিছ ইজ এ মেটাৰ অফ প্ৰাইড ক'ব বিচাৰোঁ কি আমি বহুত লাকি কি আমি পুৰা গোটেই টিম আমাৰ ইনফেক্ট বহুত আমি যেতিয়া কথা পাইছোঁ সকলোৱে ইমান লাকি ফিল কৰি আছে কি এই যে স্পিৰিট আমি কেৰি কৰাৰ চান্স পাইছোঁ সুযোগ পাইছোঁ ৰিয়েলি থেংকফুল টু অনাৰেবল DGP ছাৰ অসম পুলিচৰ যিমান আমাৰ চিনিয়ৰ অফিচাৰ্ছ আছে সেই মৌকাটো দিছে এই স্পিৰিটটো আমি কেৰি কৰিব পাৰিম মানে সেইটো আমাৰ কাম নিচিনা লগাই নাই সেইটো এনেকুৱা লাগিছে কি যিটো মানে উই আৰ চেলিব্ৰেটিং দ্য প্ৰাইড যিমান আজি আমি আৰক্ষী আছোঁ লাষ্ট 11 বছৰ অলমষ্ট হৈ লাগে আমাৰ না ইমান প্ৰাইড কেতিয়াও আগতে ইমান প্ৰাইড ফিল কৰা নাই যেতিয়া আমি কোৱাত লগত মোৰ গুজ বাম্পছ আহি যায় ইউ কেন আণ্ডাৰষ্টেণ্ড কি আমি কেনেকুৱা এটা মেণ্টেল আৰু মৰেল চেঞ্জ অভাৰ দিয়া গৈ আছোঁ চ' উই ৰিয়েলি অল অফ আছ আৰ ভেৰি প্ৰাউড থেংক ইউ নিউজ ডেস্ক ৰিপৰ্ট দি নিউজ টুডে